ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰে আমি আজিও আপোনালোকৰ মাজলৈ এগৰাকী উদীয়মান শিল্পী লৈ আহিছোঁ আৰু উদীয়মান শিল্পীগৰাকীৰ মুখেৰে বিভিন্ন ধৰণৰ সোৱাদ লগা গীত আমি আপোনালোকৰ মাজলৈ উপহাৰ হিচাপে লৈ আহিছোঁ। তেনেহ'লে পলম নকৰি আহক তেতিয়াহ'লে আজি আমাৰ শিল্পীৰ সৈতে চিনাকি হওঁ। আজি আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড়ৰ এয়া শ্ৰেষ্ঠা কছাৰী। নমস্কাৰ। অতি সুন্দৰ কণ্ঠ, আমি তাইৰ নাম শুনিছোঁ। গতিকে আজিৰ এই সন্ধিয়াটি আমি গীতেৰে জীপাল কৰোঁ। তেতিয়াহ'লে আহা শ্ৰেষ্ঠা, আজি আমি সংগীতৰে এটি সুন্দৰ সন্ধিয়া উপভোগ কৰোঁ তোমাৰ সৈতে। নিশ্চয়। ঠিক আছে, কথা বাৰু পাতিমেই, কথাও পাতিম, গীতো শুনিম। কথা পতাৰ আগতে তেতিয়াহ'লে এটি সুন্দৰ গীত শুনি লওঁ তোমাৰ পৰা, তাৰপিছতে কথাৰ মাজতে যাম। নিশ্চয়। কি শুনাবা? যিহেতু মই লতা মংগেশকাৰজীৰ বহুত ভাল বহুত ডাঙৰ ফেন বুলি ক'ব লাগিব। অনুৰাগী। তেওঁৰ গীতসমূহ মই বহুত ভাল পাওঁ আৰু সকলোৱে জানে তেওঁৰ এটি বহুত জনপ্ৰিয় গীত লগ যা গলে, হয়, সকলোৰে মুখত সেই গানটো থাকিবই তেওঁৰ নাম ক'লে। গতিকে মই আজি সেইটোৱে অলপ গুণগুণাই দিবলৈ চেষ্টা কৰিম। এটি চিৰযুগমীয়া গীত লৈ শ্ৰেষ্ঠা, এয়া लग जा गले, हंसी रात, लग जा ইমান ধুনীয়াকৈ তুমি গীতটি গাইছা, ইমান সুন্দৰ কণ্ঠ তোমাৰ, আৰু পুৰা একদম ফিলিংছত গাইছা, হয় নাই কোৱাচোন? ইমান একদম পুৰা সোমাই গৈছে গীতটিৰ ভিতৰত। আমাৰ দৰ্শকসকলেও চাগে গীতটি শুনি বহুত ভাল পাইছে। আৰু আমাৰ গীতটিৰ স্ৰষ্টা লতাজী এতিয়া আমাৰ মাজত নাই, তেখেতক প্ৰথমেই আমি তাইক সুঁৱৰিছোঁ, আমি সকলোৱে সুঁৱৰিছোঁ, ভাল লাগিলে। আৰু এইখিনিতে এটা কথা, তুমি এই সংগীতৰ যাত্ৰাখনত কেতিয়াৰ পৰা তুমি খোজ পেলালা? মই সৰু বুলি ক'বলৈ গ'লে ইমানো নহয়, যেনেকৈ চবেই কয় যে একদম সৰুৰ পৰা। মই তেনেকৈ ষ্টাৰ্ট কৰা নাছিলোঁ। একচুৱেলি মই ক্লাছ 2-3 মানৰ পৰাহে ষ্টাৰ্ট কৰিছিলোঁ। তাৰ আগৰ পৰা মই নাচোঁ, আৰু সেই নাচত যিহেতু গান লাগে সেইবাবেহে গানত সোমাইছিলোঁ। তেনেকৈ গানে নাচে সমানে চলাই আছে। হয়, যিহেতু আজিকালি নাচ বুলি ক'লে তাত গানৰ বহুত ইম্পৰ্টেঞ্চ থাকে, সেইবাবেহে মই গানটো শিকিবলৈ আৰম্ভ কৰিছিলোঁ। তাৰপিছত যেতিয়া লাহে লাহে গানৰ প্ৰতিও এটা ইণ্টাৰেষ্ট বাঢ়িবলৈ ধৰিলে, তেতিয়া আকৌ গানতো সোমালোঁ আৰু একেই ধৰণেই নাচৰ নিচিনাকৈ। গানে নাচে সমানে চলাই থকা, সেইটোৱে বিচাৰোঁ নহয় জানো? নিশ্চয়। কিন্তু নাচটোহে আমি চাব নোৱাৰিম, আজি গানকে চাওঁ। হয়, আজি গানে। তেতিয়া তুমি গানটো গোৱাই ধুনীয়া, আৰু বেলেগ কিহত ইণ্টাৰেষ্ট আছে আৰু তোমাৰ?
গান নাচৰ উপৰিও আৰু গান নাচৰ উপৰিও তেনেকৈ মই পঢ়োঁ এতিয়া কি পঢ়ি আছা মই HS দিছিলোঁ এইবাৰ হাই ছেকেণ্ডেৰী হয় তাৰপাছত নিউলি এডমিশ্যন হোৱা নাই এতিয়ালৈকে এণ্ট্ৰেঞ্চবোৰ দি আছোঁ আৰু ৰিজাল্টবোৰৰ কাৰণে অলপ ৰৈ আছোঁ আৰু কি হয় চাওঁ তাকে তেনেকৈ ঠিক আছে আৰু কথা পাতিম আৰু বহুত কথা আছে তোমাৰ লগত নাজানো এতিয়া আমি কিমান দেৰি হৈ যায় আৰু আজি বতৰটো খুব সুন্দৰ এটা ধুনীয়া সন্ধিয়া বৰষুণৰ সন্ধিয়া এতিয়া আৰু এটা গীত শুনো তোমাৰ পৰা নিশ্চয় ঠিক আছে দৰ্শকসকল আহক আমি আৰু এটা গীত শুনো ধুনীয়া লাগিছে তোমাক কি ক'ম মানে সঁচাকৈ বহুত ধুনীয়া লাগিছে থেংক ইউ বতৰটোৰ সৈতে গানটো যে তুমি ইমান মানে পিটিকে মানে চইচ কৰি ল'ব পাৰিলা ভাল লাগিলে বহুত ধন্যবাদ আৰু আমাৰ দীপু দা ইমান মন মাৰি কিয় বজাইছে গানটো বতৰ সেমেকা কাৰণে মনটোও সেমেকা নেকি সেমেকা হৈ আছে এবাৰ অকণমান ধিনচাক গান এটা গাই দিবাচোন বৰ মন মাৰি বজাই আছে দেই শ্বিয়ৰ তুমি এই সংগীতৰ অনুষ্ঠান কৰা নে কৰোঁ তেনেকৈ খালি বিহু টাইমত নকৰোঁ বিহু টাইমত নকৰা বিহু টাইমত মানে যিহেতু নাচিব লাগে সেইকাৰণে গানটোৰ পৰা অলপ দূৰত বাকী বছৰত চলি থাকে তুমি বিহুৱতী নাচা নেকি হয় বিহুৱতী বৰ বিহুৱতী নাচা ঠিকে আছে বঢ়িয়া খুব ভাল কথা গানো থাকিব কথাও থাকিব কথাৰ মাজতে মই কথা এটা সোধোৱেই এই যে আমাৰ অনুষ্ঠানবিলাকতো হৈ থাকে অনুষ্ঠানৰ মাজতে কেতিয়াবা খুহুতীয়া কিছুমান ইনচিডেণ্ট হৈ যায় তোমাৰ লগতো তেনেকুৱা কিবা আছে নেকি আমাৰ দৰ্শকসকলক শ্বেয়াৰ কৰিব পৰাকৈ তেনেকৈ মেইন প্ৰব্লেমটো মোৰ মানে গানত হয় যে মই সদায় গান পাহৰোঁ সদায় মানে সেইটো থাকিবই সেইকাৰণে মোৰ কপিখন মই কেতিয়াও নেৰোঁ মানে গান পাহৰাটো মানে একদম সৰুৰ পৰাই যেতিয়াৰ পৰা মই গাইছোঁ ফাৰ্ষ্ট ষ্টেজ পাৰফৰ্মেঞ্চ যেতিয়া কৰিছোঁ তেতিয়াই মই গান পাহৰিছোঁ লাগি ধৰিলে ছাৰৰ ফালে চাই আছোঁ তাৰপিছত ছাৰে মোৰ ফালে চাই আছে গা গা কৈ আছে মই কি গাম মই পাহৰি থাকিলোঁ তাৰপিছত নাগালোঁ আৰু তেনেকৈ নামি আহিলোঁ মানে আধাতে যি ৰখিলে নামি আহিলোঁ
তাৰপিছত পূৰা কান্দিছোঁ আৰু পাহৰি থাকিলোঁ কাৰণে তাৰপিছত গানততো ইমান তেনেকুৱা নাই কিন্তু নাচত মানে বহুত আছে যেতিয়াই মানে দূৰ ক'ৰবাত জেগা হয় সদায় মানে আমি ৰাস্তা হেৰাওঁ গুগল মেপৰ কথা জানেই আৰু কি কয় গৈ থাকিম ৰাস্তাততো দেখাই যে মানে মেপত দেখাই যে তাত ৰাস্তা আছে কিন্তু আচলমতে ৰাস্তাই নাথাকে আমি গৈ ৰখি থাকোঁ তাত আগত একোৱেই নাই মানে গোটেই জংঘল থাকিব বা কিবা এটা থাকিব তেনেকুৱা হয় মানে এনেকুৱা মানে প্ৰায়ে হয় আৰু হেৰাওৱে তাৰপিছত আকৌ ফোন কৰোঁ আৰু সেইটো সময়ত মানে এনেকুৱা হয় যেতিয়া বিহু কমিটিবিলাকক ফোন কৰোঁ তাত মানে বিহুত ইমানেই মানে হুলস্থুল হৈ থাকে মানে ফোনত একো শুনা নাযায় সেইটো মানে বহুত ডাঙৰ প্ৰব্লেম এটা তাৰপিছত লাইভ লোকেশ্যন দিয়ক কম আৰু কিছুমান এনেকুৱা জেগা থাকে য'ত মানে ইণ্টাৰনেটো ভালকৈ কাম নকৰে তো তেনেকুৱাও পচিবল নহয় লাষ্টত মানে কি হয় এতিয়া ফাংচনত যিখিনি গান শুনি আছে গানখিনি শুনি মানে আৰু অলপ দূৰ আহিলোঁ এতিয়া বেছিকৈ শুনি পাইছোঁ মানে ওচৰতে আছোঁ আৰু অলপ দূৰ যাওঁ এতিয়া আৰু অলপ ওচৰ আছোঁ তেনেকুৱাই হৈ থাকে মানে তেনেকৈ বিচাৰি পাওঁ কেতিয়াবাতো ননচাকৈ ঘূৰি আহিবলগীয়া হয় মানে বহুতখিনি এনেকুৱা হয় ৰাস্তা হেৰুৱাটো মানে বহুত ডাঙৰ কথা তাহাঁতি নিজে ভাবে যে তাহাঁতি কৈ থাকে যে সেয়াতেতো টাৰ্ণিংটো আছিলে এইফালে টাৰ্ণিংটো আছিলে কিন্তু আচলতে মানে প্ৰথমবাৰ যোৱা মানুহৰ কাৰণে বহুত দিগদাৰ হয় তো সেইখিনি মানে তেনেকুৱা হয় আৰু বেলেগ তেনেকুৱা ইমান একো নাই আৰু বহুতবাৰ মোলৈ মানে নাচি থাকোঁতে এনেকুৱা হয় যিহেতু মানে দলৰ লগত নাচিবলগীয়া হয় আৰু কেতিয়াবা মানে অচিনাকি দল এটা পাই গ'লে অলপ হেৰি হয় পেনিক হয় আমিও হওঁ তেওঁলোকো হয় আৰু মোৰ মানে বহুতবাৰ এনেকুৱা হয় মই নাচি থাকিম কোনোবা এদিনা এনেকুৱা হয় পেঁপা বজাব পাহৰি যায় কোনোবা এদিনা মোক মানে টকাটো দিব পাহৰি যায় আৰু মানে মই বিচাৰি থাকোঁ পিছফালে গৈ কি কৰে আকৌ এবাৰ নামটো গাই দিয়ে বিহু নাম ফাঁকি আকৌ এবাৰ গাই দিয়ে দুবাৰ একে ফাঁকিয়ে নাচি কিনে আকৌ টকালৈ আগলৈ যাওঁ তেনেকুৱা হয় বহুতবাৰ আৰু বহুতবাৰ কি কৰোঁ গগনা পাহৰি যায় মানে সেইডোখৰ দিবই পাহৰি যায় যোনডোখৰত মই এবাৰ মোৰ এইবছৰে কি হ'ল আগত গৈ মই গগনাডাল উলিয়াইছোঁ আৰু বজাম আৰু তেতিয়াই মানে নামতিগৰাকীয়ে নামটো গাই দিলে মই বজাই তেওঁলৈ চাইছোঁ তেওঁ নিজৰ দুনীয়াতে ব্যস্ত চকু টকু বন্ধ কৰি পূৰা ধুনীয়াকৈ গাই আছে মানে বাকীবিলাক মানে কৈ আছে ৰস কৈছে কিন্তু তেওঁ মানে নিজৰ পৃথিৱীতে আছে আৰু তাৰপিছত মই কি কৰিলোঁ তেওঁ গান গাই আছে নামটো গাই আছে মই আধা বজাই আকৌ সুমিয়াই আকৌ নাচিছোঁ সেইদিনা তেনেকৈয়ে গ'ল মানে গগনা বজাবই নাপালোঁ মই তাৰপাছত তথাপিও তেওঁলোকে কৈছিলে নচা শেষ হোৱাৰ পাছত যে আকৌ এবাৰ নাচি দিয়া কিন্তু মানে হৈ গ'ল আৰু কেনেকৈ মানে নোৱাৰি সেইটো সময়ত মানে বহুত বেলেগ এটা হেৰি হৈ থাকে ভিতৰি গতিকে নেনাচিলোঁ আৰু গুচি আহিলোঁ বহুতবাৰ মানে বহুত বেছিয়ে হয় গুগল মেপ টকা গগনা চবেই বিহু দেখুৱাইছে আৰু সেইবোৰ কথাক লৈতো বহুতবাৰ কাজিয়াও হৈ যায় কিন্তু মই ইমান হেৰি মানে আমি ধৰি লওক ইমান হেৰি নকৰোঁ যিহেতু আমিও সৰু মানে ডাঙৰ বাবিলাকে বহুত মানে কয় যে মানে কিবা এটা সৰু সুৰা হ'লে হয়ো বাৰু তাহাঁতৰ এটা নাম থাকে মই এতিয়া যিহেতু বিহুৱতী বুলি ক'লে আৰম্ভণিহে হয় এইবছৰ নহয় মানে একচুৱেলি মেট্ৰিক নিদিয়াকৈ নাচিব নিদিয়ে বিহুৱতী আৰু মেট্ৰিক দিয়াৰ পিছৰ পৰাই মোৰ লকডাউন 2 বছৰ লকডাউনকৈ গ'ল এইবছৰ প্ৰথম উঠিছিলোঁ এইবছৰতে ইমান তেনেকুৱা আৰু মানে বহুত জ্বলা কলা খাবলগীয়া হয় মানে যিকোনো ক্ষেত্ৰতে সেইটো থাকিবই আৰু পজিটিভ নিগেটিভ থাকিবই নহয় জানো হয় সেইবাবে তেনেকৈ আৰু মানে এনেকুৱা নহয় কম্পিটিশ্যন এটাত গ'লে মানে ভালখিনিও বহুতখিনি থাকে বেয়াখিনিও থাকে শিকিবলগীয়া বহুতখিনি থাকে এৰিবলগীয়া বহুতখিনিও থাকে আৰু অভিজ্ঞতা কিন্তু বহুত ভাল মানে এটা বহুত বেলেগ এটা ফিলিং আহে সেইটো সময়ত মানে বহুত বেলেগ এটা ফূৰ্তি যিহেতু নাচি ভাল পাওঁ গায়ো ভাল পাওঁ কিন্তু মানে বিহু সময়ত কিন্তু মই গান একদম নুচোৱেই মোৰ মানে নাচিবলৈ যিটো কিয়নো মানে বিহু বস্তুটো এতিয়া বেলেগ বতৰত যিহেতু ইমান নহয় নাচটো তেনেকৈ সত্ৰীয়াটো নাচোঁ কিন্তু বিহুটো মেইনলিতো বিহু বতৰতে হয় গতিকে সেই বতৰত মানে মই বেলেগ একো নুচোৱেই আৰু বিহুটো মানে বিহুৱে গাত লাগি যায় পূৰা গম পাইছে নাই দুইটা সমানে চলাই সমানে সেইবাবে যিটো নহয় জানো হয় এবাৰ বিহু অনুষ্ঠানো কৰিছাচোন কেনেকুৱা লাগে হয় নিশ্চয় বছৰৰ পৰা কৰিম বুলি ভাবিছোঁ লগ পাম আমি পাম ঠিক আছে তুমি নিজাকৈ কিবা সংগীতৰ পৰিকল্পনা কৰিছানে হয় নতুন প্ৰজেক্ট দুটা মানে চলি আছে অহা মাহ বা তাৰ পিছৰ মাহ খুব বেছি তেতিয়ালৈকে হৈ যাব মানে লিখি আছে গানকেইটা আৰু ৰেকৰ্ডিংটো এই মাহৰ লাষ্টত নহয় বা অহা মাহৰ প্ৰথমত হ'ব আৰু তেতিয়াহ'লে আমি অধীৰ আগ্ৰহেৰে আমি বাট চাম নহয় জানো শ্ৰেষ্ঠাৰ কণ্ঠত নতুন গীত আহি আছে আমাৰ দৰ্শকসকলেও তেতিয়াহ'লে অপেক্ষা কৰক তেতিয়াহ'লে আমি গীতটিলৈ যাওঁ আৰু শেষৰটো গীত হ'ব আমাৰ শ্ৰেষ্ঠাৰ কণ্ঠত ঠিক আছে শুনোৱা
কি গাম বুলি ভাবিছা এবাৰ? সুভাষনা দত্ত মোৰ বহুতে এগৰাকী প্ৰিয় শিল্পী, তেওঁৰ গীত এটি নাগালে মোৰ ভাল লাগিব। তেওঁৰে লৰিয়লি মন গানটো গাবলৈ চেষ্টা কৰিছোঁ। গীতটি গাইছা মই বহা পৰা অকণমান উঠি একবাৰ নাচিম তেনেকুৱা লাগিছিলে যেনে তেনে মানে বহি আছোঁ আৰু আমি ভিডিঅ'টো শেষৰ পাছত নাচিম আকৌ এবাৰ ঠিক আছে দৰ্শকসকলে কেনেকুৱা পালে বাৰু আজি আমাৰ অনুষ্ঠানটো সঁচাকৈ খুব সুন্দৰ হৈছে নহয় জানো আৰু অনুষ্ঠানৰ মাজতে আমাৰ দুইজন বাদ্যযন্ত্ৰীকে বহুত বহুত ধন্যবাদ আমাৰ দীপুদা আৰু গীটাৰিষ্ট আছে অৰ্জুনক আগতে আপোনালোকে ভিডিঅ'ত দেখিছেই দুইজনে আমাক বহুত সহায় কৰিছে আৰু আজিও আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আগলৈও সহায় সহযোগিতা কৰি থাকিব দুইজনে দৰ্শকসকলে আমাৰ ভিডিঅ'বোৰ চাই যথেষ্ট দৰ্শকে আমাৰ ভিডিঅ'বোৰ চাই মানে বহুত ভাল লাগিছে তেওঁলোকৰ আমাৰ কমেণ্টছবিলাক আমি পাইছোঁ আমাৰ কাৰণে সেইবিলাক অনুপ্ৰেৰণা আৰু অকল চালেইতো নহ'ব আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইবো কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আমাৰ চেনেলটো তেতিয়াহে আপোনালোকে আমাৰ নটিফাই হৈ থাকিব আমাৰ চেনেলটোৰ সৈতে আমি নতুন নতুন কণ্টেণ্ট লৈ আপোনালোকৰ মাজলৈ আহোঁ আজি শ্ৰেষ্ঠাক চাই কেনেকুৱা পালে আজিও আপোনালোকে কমেণ্টত জনাব আৰু এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' লৈ মই প্ৰিয়াক্ষীয়ে আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেনেহ'লে আজিলৈ বিদায়